ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লাইনত স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ সৰভোগ আৰু আমি এতিয়া যাম গৰখা মন্দিৰত। গতিকে আপোনালোকে ভিডিঅ'টো চাব, তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া মই আছোঁ ষ্টেচনত আৰু আমি গৈ আছোঁ বেটাৰী গাড়ীৰে যাম আৰু কোনটো নাইছোঁ দেখাই দিওঁ। এই বৰষুণ আছে। যাওঁ আমি বেটাৰী গাড়ীত গৈ আছোঁ। এয়া ঠাণ্ডা লাগছে না। তাতো হৈছে সৰু গাড়ী, ইমান গাড়ী আহি আছে, মানুহ ইমান। স্কুল গেলা খোলা আছে না? এইটো চাইডে মন্দিৰ। তোমাৰ গৰু মানুহ আহিছে দে হয়ে ক'লে ঘূৰিলোঁ। বেছি নহয় আৰু অলপ খোজকাঢ়ি যাব লাগে। এনেকৈ টাৰ্ণিং এটা গাঁৱলৈ লৈ যাব লাগে। এডাল গছ গামোচা বান্ধি বান্ধি থৈ দিছে, গামোচা বান্ধি বান্ধি থৈ দিছে। আমি এতিয়া আহি পালোঁ গৰখীয়া মন্দিৰ। এইয়া মেইন গেট, এইখন আহি পালোঁ। চেণ্ডেল খুলি লওঁ ৰ'ব, আমি নহ'লে মন্দিৰত যাব লাগিবতো। কথাটো পাপ লাগব আৰু নহ'লে গাড়ীতে থৈ দিওঁ জোতা চেণ্ডেল। এতিয়া চাৰিওফালে পৰিৱেশ। এইয়া মন্দিৰৰ গেট। এতিয়া আমি ভিতৰত যাম। টিলিঙা চিলিঙা নাই যুগুত বজাবা, এটা লাম্বাকে দি থ'ব লাগিছিল। ভৰিখন ধুই লওঁ অলপ। এতিয়া আমি আমি এতিয়া আহি পালোঁ। এতিয়া পূজাৰ বস্তু লৈ পেলাই আমি এতিয়া ভিতৰত যাম। ভৰি চৰি ধুই আহিলোঁ। কাই দিব তই দিবি গাড়ী ভাড়া। এতিয়া বস্তু ল'বলৈ আহিছোঁ আমি দোকানত। ঘিউৰ চাটি 10 টকা আৰু তেলৰ চাটি 5 টকামানকৈ ধৰিলে। কি গামোচা। এতিয়া আমি ভিতৰলৈ যাম। এইটো আবা আহি আছে আমাৰ পিছে পিছে উৰা বচৰা উৰি উৰি। বলক ভিতৰলৈ যাওঁ।
ভালকৈ দিয়ক ফটো নুঠো মোবাইল আছে ইয়াতে পৰিৱেশ ইয়াত এতিয়া আমি চাকি ধূপ জ্বলাম চাই থাকিব ভিডিঅ'টো এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ ভিতৰত মণিকূট মণিকূট মন্দিৰত চাৰিওফালৰ পৰিৱেশ সেইপিনে এটা পুখুৰী আছে আমি কয়দি যাম এইটো কি মন্দিৰ এতিয়া আমি ইয়াত গামোচা বান্ধিম দে ইয়াত আমি গামোচা বান্ধিম আৰু এইটো পুখুৰী দেখাই দিওঁ ৰ'ব আমাৰ দোকান আছে তো দোকান আছে বান্ধিম দে এখন তই বোলে বান্ধা আৰু এখন বান্ধিম দে এইটো কি ৰাউণ্ড দিছে মাইনা উঠাম ফটো উঠবা লাগব এটা ওৱাও নাইস পৰিৱেশ সেইটো আমাৰ মাহী এইটো মা সেইটো সৰু আমি গামোচা বান্ধিব যাই আছোঁ এতিয়া আমি গাছত গামোচা গাঁঠিব যাম ফেঁচা কৰা হৈ গ'ল বৰ্তমান আমি যাই আছোঁ গছডাললৈ গামোচা গাঁঠিবলৈ মাহঁতে আমাক এৰিয়ে গ'ল ফটো উঠোতে আমাক মাহঁতে এৰি থৈ গুচি গ'ল পালোঁ গছডাল ভিতৰত এয়া মা যাই পালাকে আমাৰ এয়া এয়া কিয় দৌৰিব লাগছা বে ক'ত বান্ধিম আমি এয়া আমাৰ মাইনা গামোচা গাঁঠি আছে তাৰপিছত মই গাঁঠিম আমাৰ মায়েও গাঁঠি আছে চবেই দেখোন দুটা দুটা দিছে গামোচা নিচিঙে ঐ আছে গামোচা এয়া এটা গাঁঠি দিলে হ'ব দে তিন পাক ঘূৰিম না এক পাক 3 পাক বলক সৰু যাই আছে আগে আমাৰ
এক পাক হ'ল না তৃষ্ণ তৃষ্ণ দুপাক হ'ল তুই দেখো পিছত পলি মই আমাক এৰি এৰি গুচি আহি থাকে ইয়াৰ আমি ভিডিঅ' বনাই থাকোঁতে আমাক এৰি এৰি গুচি আহি থাকে বদমাছ মানুহ ইয়াৰে দৌল মন্দিৰ এইটো কাৰ্যালয় মন্দিৰৰ সেই কি ফুল বা এই কি লাটা লাটা ফুল বা জালুকৰ পাতৰ দৰে পাণ আনো পাই ইফালে কি আছে বা মন্দিৰতো ক'ত দেখ আছে ইয়ে সৰু ফ্ৰেণ্ডছ আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চোৱা সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।